আজি কণী বহোৱা বা মোৰ 25 দিন হ'ল। আহক চাওঁ ভিতৰত কি আছে কণীৰ। এইকেইটা মোৰ ইনকিউবেটৰত থকা কণী, নজগা কণী। ইয়াৰ ভিতৰত পোৱালি আছে নে নাই চাওঁ। হিউমিডিটিৰ কাৰণেহে নাজাগিলে। আহক এবাৰ চাই লওঁ কি আছে কি নাই কণী আনবক্সিং কৰি। এইটো কণী ভাঙি চাওঁ কি আছে ভিতৰত। চাক পোৱালি হৈ কিনে মৰি গৈছে কনচেপ্ট লৈ। তো কণীটোৰ কিবা ফল্ড আছিলে, এয়া চাওক পানী হৈ আছে। পোৱালি হৈছে কিছু পৰিমাণে, পানী পানী হৈ আছে ভিতৰত। ইয়াৰ লিকুইডটো শুহি যোৱা নাছিল বোধহয়, বেয়া হৈ গৈছে, দুৰ্গন্ধ গোন্ধ। এইটো আপোনালোকক দেখুৱাবৰ কাৰণে মই এইটো ভাঙি দিছোঁ, চাওক। পেলাই দিলোঁ। এবাৰ নেক্সট এটা ভাঙি চাওঁ। পিছৰ এইটোৰো সেই একে অৱস্থা। মই দেখাই দিছোঁ আপোনাক ওচৰৰ পৰা। ভিতৰত সেই একে অৱস্থা, লিকুইডটো আছে, পোৱালি হৈছে কিন্তু মৰি গৈছে। এইবাৰ এইটো কণী চাওঁ ভাঙি। এইটোতো সম্পূৰ্ণ পোৱালি হৈছে কিন্তু ভিতৰতে মৰিছে। এইটো পোৱালি ভিতৰতে মৰি আছে, চাওক, ওলাই দেখাইছোঁ। তো কমপ্লিট পোৱালি হৈ কিনে মৰা, এইটো কমপ্লিট হৈছে, হৈ মৰিছে। এইটো হিউমিডিটিৰ অভাৱৰ কাৰণে হৈছিলে এনেকুৱা। এবাৰ নেক্সট আৰু এটা চাওঁ। এইটোতো পোৱালি হৈছিল, হৈ পেলাই মৰিছে। এইটো চাওক, কি কাৰণত এনেকুৱা হয় যদি আপোনালোকে বিচাৰে জানিব, মোৰ ভিডিঅ'টোত কমেণ্ট কৰক, মই আপোনালোকক কৈ দিম নেক্সট ভিডিঅ'টোত। এবাৰ নেক্সট এইটো কণী চাই লওঁ। চেম প্ৰব্লেম, এইটোতো তেনেকুৱাই হৈছে, চাওক। পোৱালি হৈছে কিন্তু মৰি গৈছে। মই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। এইবাৰ এইটো ভাঙি চাই লওঁ। চেম প্ৰব্লেম, এইটোতো কমপ্লিট পোৱালি হৈছিলে। এইটো চাওক, পোৱালি হৈ কিনে মৰিছে। মানে কি, মই খোলা মেলা কৰি থকাৰ কাৰণে, হিউমিডিটিৰ অভাৱৰ কাৰণে মৰিছে এইটো।
এইটো ভাঙি দেখাওঁ আপোনাক কি হৈছে ইয়াৰ। চাওক এইটোতো কমপ্লিট পোৱালি হৈছিলে, কিন্তু বাহিৰ ওলাব নোৱাৰিলে। এইটো ইয়াতে এনেকৈ ডেড হৈছে। গোটেই হিউমিডিটিৰ প্ৰব্লেমৰ কাৰণে হৈছে এনেকুৱা। ইনকিউবেটৰত কণী দিওঁতে চাবলগীয়া বহুত কামেই আছে। যদি কি কৰিব লাগে আপুনি বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাওক, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত কিয় এনেকুৱা হয় সেইটো বিষয়ে ক'ম, যদি আপোনালোকে বিচাৰে। হয়তো মোৰ চাউণ্ডটো ভালকৈ নাহিব পাৰে, কাৰণ মোৰ কোনো এনেকুৱা সঁজুলি নাই। মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে, কেৱল মোবাইলতে মই ৰেকৰ্ডিং কৰি আছোঁ, মোৰ মোবাইলত। সেই চাউণ্ডটো, আৰু মোৰ কোনো মাইকফোনো নাই। গতিকে এইটো চাওক আপোনালোকে, এইটো সেই একেই অৱস্থা হৈছে। ভিতৰৰ ফালে হৈছে পোৱালিটো, কিন্তু মৰি গৈছে। কি কাৰণত হ'ব পাৰে চাই লওক। মই যোৱা 6 তাৰিখে বহুৱাইছিলোঁ, আপোনালোকক এটা আগৰ ভিডিঅ' দিছোঁ, আপোনালোকে চাইছেনে নাই বা? সেইটো ভিডিঅ'ত মই কৈছিলোঁ 6 তাৰিখে মই বহাইছিলোঁ। যোৱা 23 তাৰিখৰ পৰা নহয়, 26 তাৰিখৰ পৰা পোৱালি ফুটিব আৰম্ভ কৰিছিলে। ঠাণ্ডাৰ দিনত অলপ টাইম লাগে। আজি টোটেল 25 দিনেই হ'ল। এইকেইটা কণী মই বাহিৰত ওলাই আনিছোঁ, এইকেইটা জেগা নাছিলে। কি হৈছে মই এবাৰ বোলো চাওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকেও চাব পাৰিব, এনেকুৱা হয়। 200 কণী বহুৱাইছিলোঁ মই, তাৰে মোৰ মাত্ৰ পোৱালি ওলালে 140টা। মই দেখুৱাম বাৰু আপোনালোকক পোৱালিকেইটাও। এবাৰ নেক্সট এটা ভাঙি চাওঁ। এইটো সেই চেম প্ৰব্লেম। এইটোতো খোলা হৈ গৈছে, এইটোত একো নাই। এইটো হোৱাই নাছিলে, ফাৰ্টেল কণী নাছিলে বোধহয়। বাৰটা চাই লওঁ। এইটো খোলা গৈছে, গোন্ধ ওলাইছে। মই আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। বহুত গোন্ধ এইটো। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'টো আপোনালোকক যদি চাব বিচাৰে কি কাৰণত এনেকুৱা হয়, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোত লাইক কৰক, কমেণ্ট কৰক। মই আপোনালোকক দেখুৱাম নেক্সট ভিডিঅ'ত।